নমস্কাৰ। প্ৰথম খণ্ডত আপোনালোকে শুনিছে কেনেদৰে মিষ্টাৰ জন নৰ্থ এটলাণ্টিকৰ ওপৰত নিজৰ জাহাজ আগবঢ়াই লৈ গৈ থাকোঁতে কিবা এক নজনা বস্তুৰ সৈতে ধাক্কা খাই আনকণ্ট্ৰল হৈ যায়। চব ঠিক হোৱাৰ পিছৰ মুহূৰ্ততেই জনৰ হয় এক বিশেষ অভিজ্ঞতা আৰু গম পায় এজন ক্ৰিউ মেম্বাৰৰ অৱস্থা বেয়া কৰিছে এক বিশেষ নৰসাধক ফাংগাছৰ দলে। তাৰপিছত ল'ৰাজনে ইশাৰা দিছে পৰ্ট হলটোৰ ফালে। ঘূৰিয়ে পৰ্ট হলটোৰ ফালে চাওঁতে দেখিলোঁ এক আচৰিত ঘটনা। খিৰিকীৰ গ্লাছ ভাঙি সোমাই আহিছে ফাংগাছ। আচলতে ফাংগাছ এই পৰ্ট হলটোৰ গ্লাছ ভাঙি সোমাই আহিছে এই বাংকাৰ ৰুমৰ ভিতৰত। ভালকৈ ওচৰত গৈ গম পালোঁ গ্লাছ এতিয়াও লাহে লাহে ভাঙিয়ে গৈ আছে। মানে ফাংগাছ লাহে লাহে আৰু প্ৰৱেশ কৰিব এই ৰুমত। মই গোটেই দিনটো সেয়াই ভাবি থাকিলোঁ। আচলতে ফাংগাছ মানে ছত্ৰাক। মোৰ এজন ডক্টৰ বন্ধুৰ পৰা এবাৰ গম পাইছিলোঁ এই ফাংগাছ বোলা বস্তুটো আচলতে আমাৰ যিকোনো জীৱিত বস্তুৰ পৰা অতিমাত্ৰাত বেলেগ। জন্তু বা গছ গছনিৰ পৰা দূৰত। ইট ঔনছ এ ছেপাৰেট লিভিং কিংডম। এই ছত্ৰাক পানীত, গছ গছনিত, মাটিত, বতাহত, আনকি মানুহৰ গাতো হ'ব পাৰে। কিন্তু মানুহৰ গাত হোৱাবোৰক ফাংগাল ইনফেকশ্যন বুলি কয়। যেনে ফাংগাল নেইল ইনফেকশ্যন, ৰিংৱৰ্ম, হিষ্ট'প্লাজমোচিছ আৰু বহুতো আছে যোনবোৰ স্কিন ডিজিজ হয় আৰু প্ৰায় 2000 মানুহৰ মাজত 2-3 জনৰহে হয়। কিন্তু আজি যোনটো মই নিজ চকুৰে দেখিলোঁ সেয়া বৈজ্ঞানিক সত্ৰমতে কেনেকৈ যে ব্যাখ্যা কৰিব মই নাজানো। কিন্তু ফাংগাছ এনেকৈ নৰসাধক কেনেকৈ হ'ব পাৰে? ল'ৰাজনৰ অৱস্থা মনত পৰিলে মোৰ গোটেই গাৰ নোম যেন সাৰ পাই উঠিছে। সন্ধিয়া বাংকাৰ ৰুমত ল'ৰাজনৰ ওচৰত ইঞ্জিনমেন আৰু লগতে আৰু এজন ক্ৰিউ মেম্বাৰক থাকিব দিলোঁ। মোৰ মনটো আজি একেবাৰে ভাল নহয়। ফৰডেকৰ ওপৰত বহি আছোঁ। এইফালে আজি ঠাণ্ডা অলপ বাঢ়িছে। চিগাৰেট নাখালেও উশাহ নিশাহৰ সৈতে মুখৰ পৰা ওলাই আহিছে এগাল ধোঁৱা। তেতিয়াই মোৰ ভৰিৰ কাষত আহি স্থান ল'লে 2 গিলাচ আৰু স্কচ হুইস্কিৰ বটলটোৱে। লগতে বহিল মিষ্টাৰ বাছু। দুয়োজনেই নিমাত। মিষ্টাৰ বাছুৱে একো নুসুধাকৈ ৰ 60 ml পেক 2টা বনালে। আমি ইজনে সিজনৰ ফালে চাই চিয়াৰ্ছ কৰি একে উশাহত পি দিলোঁ ৰ পেকটো আৰু ডিঙিৰ ভিতৰে বৈ গ'ল এক বিৰাট উষ্ণতাৰ স্ৰোত। এতিয়া চাগে অলপ ঠাণ্ডা কম লাগিব। लेकिन एक बात है जो अजीब लग रही है। कब? कल रात को आप इसे के चिल्लाने की आवाज़ सुने थे। কি আপুনি কেনেকৈ জানে? पोमोगित से मनिया बजालस्टा। ये रशियन लैंग्वेज है। इसका मतलब है प्लीज हेल्प मी। अच्छा এতিয়া बुझिलो कि क्यों सियोर আছিল। लेकिन इसमें अजीब लगने वाली क्या बात है? अजीब लगने वाली बात यह है कि वो लड़का रशियन नहीं, ही इज अमेरिकन। व्हाट? इट्स स्ट्रेंज। মানে নিজৰ ভাষাত সহায় নিবিচাৰি এক নজনা ভাষাত বিচৰা কি মানে হ'ব পাৰে? मैं भी वही सोच रहा हूँ। एंड दिस काइंड ऑफ फंगस मैंने आज तक नहीं देखा। হয়, আই থিংক কালি ৰাতি হোৱা দুৰ্ঘটনাত ধাক্কা খোৱা আইচবাৰ্গৰ পৰা এই বেমাৰ আমাৰ জাহাজত বিয়পি আহিছে। আৰু মনত আছে ল'ৰাজনে পৰ্ট হলটোৰ ফালে দেখাইছিলে। আই এম চিয়'ৰ ইয়াৰ উৎস জাহাজৰ বাহিৰৰ অংশৰ পৰা আহিছে। देन लेट्स गो एंड चेक इट। এতিয়া? हाँ अभी। ময়ো বাছৰ কথাত উত্তেজিত হৈ উঠিলোঁ। চাওঁচোন জাহাজৰ পৰা নামি আচলতে যোৱাকালি হৈছিলে কি? আমি কিহৰ লগত ধাক্কা খাইছিলোঁ আৰু এই ছত্ৰাকৰ আচল উৎস ক'ত
ভাবিয়ে মই গ'লোঁ প্ৰেছাৰ মেকানিজমৰ ওচৰত আৰু লিভাৰ ধৰি টান দিওঁতে এক যান্ত্ৰিক শব্দ কৰি লাইফ বোট তলত নমা আৰম্ভ কৰিলে শিকলিডাল ধৰি আমি দুয়ো উঠি বহিলোঁ লাইফ বোটত লাইফ বোট লাহে লাহে নামি আহিলে পানীত শিকলি আঁতৰাই দিওঁতেই সৰু নাওখন পানীত নমোৱাৰ লগে লগে বাছু গৈ বহিলে আগফালে আৰু মোৰ কাৰণে ৰাখিলে পিছৰ চিট য'ত যোনেই নবহক কিয় চলাব লাগিব বৈঠা वो पोर्ट होल का साइड उस तरफ है जहाज के पीछे की तरफ ব'ৰা ৰবাহে হা মোৰ জাহাজ মই জানো কোনফালে আছে বুজিছা মোক ডাইৰেকশ্যন দিব নালাগে তুমি अरे चलिए चलिए अरे जोर से चलाइए জোৰছে চলাইয়ে মোৰ ইফালে বৈঠা চলাই অৱস্থা বেয়া হৈ আছে আৰু আনফালে সি অৰ্ডাৰ দি আছে চালা গোটেই নিচা ফাটা দিছে লাগিছে ধৰি কুটুককে দিওঁ মুখত ইয়াত कुछ बोले अब तकलीफ तो नहीं हो रहा है आपको हाँ नहीं 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 मुझे बहुत मजा आ रहा है बहुत ही ज्यादा मजा आ रहा है আমাৰ শীতল যুদ্ধ শেষ নহওঁতেই আমাৰ নাও গৈ পালে পৰ্ট হলটোৰ বাহিৰৰ ফালে অলপ জোৰকৈ বৈঠা চলালে পানীৰ পৰা প্ৰায় 12 ফুটমান ওপৰত হ'ব পৰ্ট হলটো গুমুঠ এন্ধাৰ বাছুৱে টৰ্চ লাইট জ্বলাই খিৰিকীখনৰ ওপৰত মাৰিলে ঠিক জাহাজৰ তলৰ পৰা আৰম্ভ হৈছে এই ছটৰাক যেন পৰ্ট হলটোলে লক্ষ্য ৰাখিয়ে পানীৰ তলৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলে এই ছটৰাকৰ দলে আৰু সোমাইছে গৈ পাংকাৰ ৰুমৰ ভিতৰত আমি ইজনে সিজনৰ ফালে আশ্চৰ্য হৈ চালোঁ লাহে লাহে লক্ষ্য কৰিলোঁ আৰু ওচৰত গ'লোঁ দেখিলোঁ জাহাজত অলপ জেগা মামৰে ধৰিছে ফপৰা ওলাইছে তৎক্ষণাত মোৰ মূৰৰ কাষেৰে বিজুলীতকৈও অধিক গতিত পাৰ হৈ গৈছে গুলী আৰু গৈ লাগিছে জাহাজৰ এক কোণত আমি দুয়ো ঘূৰোতেই দেখিলোঁ এক অসাধাৰণ বিশ্বাস কৰিব নোৱাৰা দৃশ্য বতৰে যেন পিন্ধিছে এক ৰঙা কাপোৰ যেন অস্ত আকাশ ৰঙা হৈ আহিছে পশ্চিম দিশত একাল সৈন্য বাহিনীৰ সৈতে বহুতো নাম ডাঙৰ এখনি জাহাজ গোটেই জাহাজত ধাওঁ ধাওঁকৈ জ্বলি আছে জুই যেন এক যুদ্ধৰ মাজত আমি আহি উপস্থিত হৈছোঁ এক বিশ্বযুদ্ধ অঁ যোৱাকালি এনেকুৱাই নাও দেখিছিলোঁ মই ঠিক যেন আমি আহি পৰিছোঁ 20 শতাব্দীৰ মাজত তেতিয়াৰ দিনৰ জাহাজ তেতিয়াৰ দিনৰ সৈন্য বাহিনী ৰাছিয়া আৰু জাৰ্মানীৰ মাজত যুদ্ধ বাছু এয়া কি হৈছে বাছুৰ ফালে চাওঁতেই দেখিলোঁ বাছুৱে ওপৰৰ ফালে লাগি আছে যেন বিভৎস কিবা দেখিছে তাৰ মুখত ফুটি উঠিছে আশ্চৰ্য আৰু আতংকৰ সংমিশ্ৰণ ময়ো তাৰ দৃষ্টি লক্ষ্য কৰি ঘূৰি চাওঁতেই তাতছে বেছি বেয়া অৱস্থা হ'ল হাতৰ পৰা পৰি গ'ল বৈঠা আমাৰ সৰু জাহাজখন পৰিণত হৈছে এক বিশাল যুদ্ধ জাহাজত আৰু ডাঙৰকৈ লিখা আছে দা পল্লাডা ভয়ত আমাৰ বুকু কঁপি গ'ল চিঞৰিবলৈ মন কৈছে কিন্তু সাহস পোৱা নাই ভয়তে মাতি গ'ল Basu, what the hell is happening here? Where is our ship? Basu, where is our ship? I'm as scared as you, Mr. John. I'm not getting anything. यहाँ हो क्या रहा है? Where is our ship? সেইটোতো মই সুধিছোঁ আৰে এখন কাৰ জাহাজ ক'ৰ এই সৈন্য বাহিনী আৰু এইটো কোন সময় মই নজনাকে হ'লেও এক অনুভূতি হৈ আছে ৰাছিয়ানছ জাৰ্মানছ মোৰ মনৰ ভিতৰত এক যন্ত্ৰণাই খামুচি ধৰিছে ইয়াৰ কানেকশ্যন চিয়'ৰ সেই ফাংকাছৰ সৈতে আছে হঠাৎ দেখিলোঁ জাহাজৰ ওপৰৰ ফালে উঠা ৰছী বাছুজী সেইফালে যাওক ৰছী আমাৰ সৰু নাওখনৰ ওচৰত আহি পৰিলে এক বোমা আৰু আমি চিটিকে পৰিলোঁ পানীত যেনে তেনে পানীৰ লগত যুঁজি উঠিলে বাছুক ইচাৰা দিলোঁ সেই ৰছীবোৰৰ ফালে যাবলৈ দুয়ো ৰছী বগাই জাহাজৰ ওপৰত উঠিলে আৰু উঠিয়ে নাকত আহিলে এক জঘন্য গোন্ধ এই গোন্ধ সহ্য কৰিব নোৱাৰি আমি দুয়ো নাক চেপি ধৰিলোঁ আৰু লুকাই লুকাই চাব চেষ্টা কৰিলোঁ হেজাৰ হেজাৰ সৈন্য বাহিনীৰ দল যুঁজি আছে ইজনে সিজনৰ লগত কিন্তু এয়া সামান্য সৈন্য বাহিনী নহয় এক বিভৎস ভৌতিক চিত্ৰনাট্য য'ত দেখিলোঁ মানুহে যুঁজি আছে সেই নৰসাধক ফাংগাছৰ বাহিনীৰ সৈতে মানৱ ভক্ষণ কৰিছে সেই ফাংগাছে আৰু তেজ মঙহ শেষ হোৱাৰ পিছত উলিয়াই পেলাইছে নৰকংকাল
কোনোবাই জ্বলাই দিছে ছত্ৰাক আৰু তাৰ লগতে জ্বলি ছাই হৈ গৈছে তাৰ ভিতৰত সোমাই থকা সৈন্য। কি মৰ্মান্তিক দৃশ্য সেয়া। মোৰ তেজ যেন হিম হৈ আহিছে। নিজৰ চকুৰ ওপৰত ভৰসা পেলাই বাছুৰ ফালে ঘূৰি চাওঁতেই দেখিলোঁ বাছু নাই। বাছু ক'লৈ গ'লা? বাছু! মোৰ ভয় যেন এতিয়া বুকুত গাঁঠি ধৰিছে। বাছুক সিহঁতি পালে নেকি? বাছুক কিবা কৰিলে নেকি? অকলে মই কি কৰোঁ এতিয়া? যিমানেই প্ৰশ্ন মনলৈ আহিছে সিমানেই ভৰি দুখন অচল হৈ পৰিছে মোৰ। কমজুৰি হৈ গৈছে মোৰ ঘা। বাগৰি পৰিলোঁ তলত। মদ খাই যোৱা মোৰ চকুৰ আগত ভাহি উঠিছে মোৰ বন্ধু বাছুৰ লগত কটোৱা সময়বোৰ। মনলৈ আহিছে তাৰ হাঁহি থকা মুখখন, অসমীয়া ক'ব নোৱাৰিও ক'বলৈ চেষ্টা কৰা মুহূৰ্তবোৰ। তেতিয়াই মই নিজক চম্ভালি ল'লোঁ। নাই, যিয়ে হৈ নাযাওক কিয় বাছু কেনেকৈ সিহঁতৰ ওচৰত গতিয়াই দিব নোৱাৰোঁ। একো হ'ব নিদিওঁ বাছুক মই। গোটেই জাহাজ ধোঁৱা হৈ গৈছে। চাৰিওফালে চিঞৰ বাখৰ, এক মাৰাত্মক পৰিৱেশ যেন মকৰাৰ জালত ফচি যায় কীট। ঠিক তেনেদৰে ফচি গৈছোঁ মই আৰু বাছু। উঠি বহিলোঁ। তেতিয়াই ধোঁৱাৰ মাজৰ পৰা ওলাই আহিল বাছুৰ শব্দ। জন! বাছু ক'ত তুমি? শব্দক উৎস ৰাখিয়ে চুঁচৰিবলৈ চেষ্টা কৰিলোঁ আৰু ধীৰ গতিত আগুৱাই গ'লোঁ ধোঁৱাৰ মাজত। জন! বাছু কি হৈছে তোমাৰ? Mr. John, we have to get out of this ship. We have to get out right now. কিয়? কি হৈছেনো? আৰু তুমি ক'ত গৈছিলা? आप जब डेक के तरफ बढ़े थे तभी मैंने देखा कि कुछ सोल्जर किसी को उठा के लेके जा रहे हैं। तभी मैंने उनका पीछा किया और वहाँ पे जाके जो पता चला उसे मेरा रूह कांप गया। আপুনি কি গম পাইছে? বাছু ক'ত আছোঁ আমি? টেল মি। This ship is haunted. John, this ship is haunted. क्या? हाँ जॉन, इस शिप पर अभी कोई जिंदा नहीं है। ये फर्स्ट वर्ल्ड वॉर 1914 का शिप है जॉन। इसका नाम है द पल्लाडा। ये एक रशियन वॉरशिप था। टाइटैनिक के बाद यही एक शिप है जो नॉर्थ अटलांटिक में डूबा था और इसमें जितने भी इंसान थे सब मारे गए, एक भी नहीं बचा जॉन। लेकिन इसके बारे में किसी को नहीं पता। सबसे बड़ी बात तो यह है कि जर्मनियों ने इस जहाज पर एक वायरस छोड़ा था which turns this fungus into a man-eater। उसके बाद इस जहाज पर छा गया था वो फंगस जो इंसान के हड्डियों को भी नहीं छोड़ता। And now the ghost of those soldiers attacks every ship which comes here। They are coming, John। They are coming for us। সেয়া এক এনেকুৱা কথা যি জনাৰ পিছত যিকোনো মানুহৰ তেজ হৈ যাব। দৌৰিব মন যাব, পলাব মন যাব, কিন্তু হাত ভৰি কাম নকৰা হ'ব। ঠাণ্ডাৰ মাজতো ওলাব ঘাম। মুখৰ সন্মুখত লাহে লাহে ভাহি গৈছে মানৱ আকৃতি থকা সেই ছায়া মূৰ্তিবোৰ। লাহে লাহে বাঢ়ি গৈছে সিহঁতৰ সংখ্যা। আগুৱাই আহিছে আমাৰ ফালে, যেন ইমান বছৰ আমাৰ তেজৰ বাবে অপেক্ষা কৰি আছিল সিহঁতি। তেতিয়াই বাছুৱে মোৰ হাতত ধৰি টানি আনি জঁপিয়াই দিলে পানীত আৰু আহিল এক বোমা বিস্ফোৰণৰ শব্দ। চিগালৰ মৃদু কোলাহলে চকু মেলিলোঁ। ৰাতিপুৱাৰ পোহৰ। বৰ কষ্টৰে ক্লান্ত চকু মেলিছোঁ। উঠি বহি দেখিলোঁ মিষ্টাৰ বাছু পৰি আছে মোৰ সন্মুখত। ওচৰত গৈ নাকৰ আগত আঙুলি লগাই চালোঁ। নাই, জিন্দা আছে। লাইফ ব'টৰ ওপৰত মূৰ থৈ আকাশৰ ফালে চাই থাকিলোঁ। জীৱনৰেই ৰঙীন পোহৰ। প্ৰকৃতিয়ে যেন এক অসাধাৰণ ৰূপ সলায়, সেয়া কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ। যোৱাকালি হোৱা অভিজ্ঞতা সঁচা আছিল নে মিছা সেয়াৰ নাজানো। মই জানো মোৰ আৰু বাছুৰ বাহিৰে এই কথা কোনেও বিশ্বাস নকৰিব। এক ৰহস্যময় অভিজ্ঞতা।
মূৰ ঘূৰাই চালোঁ আমাৰ জাহাজ আহিছে আমাৰ ফালে চাগে আমাকে বিচাৰিছে দুবাৰকৈ হৰ্ণ বজালে ওপৰত উঠি গৈ শেষ কামখিনিও কৰিলোঁ ফ্লেম থ্ৰৱাৰ দি বাংকাৰ ৰুমৰ গোটেই ৰুমটো জ্বলাই দিলোঁ বৰ মৰ্মান্তিকভাৱে চকুৰ আগত নাইকিয়া হৈ গ'ল এটা সন্মানী জীৱন গোটেই জাহাজৰ ক্ৰিউ মেম্বাৰক বচাবলৈ হৈ পৰিলোঁ ময়ো খুনি লৈ ল'লোঁ লাঞ্চনা এয়াই চাগে মোৰ শান্তি আৰু এই শান্তিৰ বাবে চাগে ঘূৰি ফুৰিছিলোঁ মহাসাগৰত আকৌ এটলাণ্টিকৰ ওপৰত অস্তিত্ব হেৰাই বৈ গ'ল আমাৰ সৰু জাহাজখন আপোনালোকে শুনি আছিলে পল্লাডা 1914 এই কাহিনী পূৰ্ণৰূপত কাল্পনিক হ'লেও ইয়াৰ কিছু অংশ আমি লৈছোঁ আচল জীৱনৰ পৰা পল্লাডা নামৰ জাহাজখন সঁচাকৈ আছিল প্ৰথম বিশ্বযুদ্ধৰ সময়ত যদি বিচাৰে গুগলত চাব পাৰে যদি আমাৰ এই অডিঅ' ষ্টৰিবোৰ ভাল পাইছে তেতিয়া আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকিব আমি অতি সোনকালে আহি আছোঁ নতুন কাহিনীৰ সৈতে তেতিয়ালৈকে মই সুপ্ৰভাতে আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ ভালে থাকক